গুড মৰ্ণিং। চ' অসমৰ মানুহখিনি আমি য'তে নাথাকোঁ কিয়নো আমি ইঘৰ সিঘৰ গৈ থাকোঁ আৰু আজি ছানডে হয়, গতিকে মোক এফালে নিমন্ত্ৰণ কৰিছে। চ' মই আজি সেইফালে গৈ আছোঁ, আপোনালোকক মই দেখুৱাই থাকিম মই ক'লৈ গৈছোঁ। আৰু একচুৱেলি মই য'লৈ গৈ আছোঁ তেওঁলোকো বোকাখাটৰে হয়। মানে কি হয়, আমাৰ অসমীয়া মানুহ যেতিয়া বেলেগৰ ঘৰলৈ যায় আমিতো সেয়াই কৰোঁ ন, মিঠাই কিবা চুইটছ কিবাটো লৈ যাওঁ। সেইকাৰণে মিঠাই দোকান এখন সোমাই পেলাই মিঠাই লৈ গৈছোঁ। গা ধুই নাথাকিলেই হৈছে। হাই, কি খবৰ? মজা মজা। থেংক ইউ। মিঠাই নি? অঁ, বঢ়িয়া। ঘৰটো বহুত ধুনীয়া লাগিছে। ভাল লাগিছে? অঁ, বহুত ভাল লাগিছে। মজা। পানী গিলাচ খাওঁ আৰু বহুত পিয়াহ লাগিছে। और चाय खाबी ना कॉफी खाबी? কফি। ओके चल बनाते हैं। ओके। You remember that night we met? I thought you looked so. ভিউটো মজা দেখোন ন? ভাল হয় ন? ভিউটো বহুত ধুনীয়া হয়। ৰাতিপুৱা উঠি পেলাই এইকেইদিন মই চাহ খাওঁ। ইয়াতকেও মজা ভিউ এটা আছে, বল দেখাম তোক। কোনফালে? দৰ্জাখন খোল এইফালে। এইফালে এইফালে অঁ, এইফালে দৰ্জা খোল। Not exchange our hellos. কেনে? Looking out for মই থকাকে আহিব লাগিছিলে। আৰু কি মই কৈছিলোঁ এটাক থকাকে আহিবলৈ। but I'm still looking forward to watching part 2 of Deathly Hallows. কি হয়, ছেটাৰডে যেতিয়া অফিচ নাথাকে ন, তেনেকুৱা লাগে কি মই আকৌ ৰ'জ ইংলিছৰ দিনলৈ ঘূৰি যোৱা লিখীয়া লাগে। ৰাতিপুৱা এছেম্বলি হয় তাত, তাৰপিছত ইণ্ডিপেণ্ডেঞ্চ ডে দিনাখনো মজা লাগিছিলে। অঁ, আমাৰ স্কুলত ইমান ভাল লাগিছিল ন? সঁচাকৈ বেয়া মনত পৰে দেই। আৰু স্পেচিয়েলি স্কুলত মায়া মিছলে খুব মনত পৰে। অঁ, আমাৰ M3 মায়া মিনা মনিকা। চিৰিয়াছলি একদম মজা দিন আৰু আছিলে। তিনিগৰাকী যে আমাৰ ঘৰবোৰে আহে, মনত আছে নে? আহে নহয়, অঁ, ইভিনিং আহে নহয়, প্ৰায়ে আহে। ইমান ভাল লাগিছিল। মোৰ চবতকৈ আগতে ভয় লাগিছিলে মীনা জেঠাই। মানে মীনা মিছ, আমি জেঠাই বুলি কওঁ সৰুৰ পৰাই, কিন্তু মীনা জেঠাইলৈ মোৰ বেয়া ভয় লাগে, মানে একদম ষ্ট্ৰিক্ট আৰু দেই। আৰু মায়া জেঠাই বুলি ক'লে মানে একদম পঢ়ি যায়। আৰু মোৰ ফেভৰেট হৈছে মনিকা মিছ। মই বিৰাট ভাল পাওঁ। মই ক্লাছ নাৰ্চাৰীৰ পৰা টিউশ্যন কৰা। মানে মই টিউশ্যন এনেই নহয়, মিছ ধুনীয়া যে মিছক চাবলৈ যাওঁ। আৰু ৱেল ড্ৰেছড হিচাপত ক'বলৈ গ'লে এতিয়া কিন্তু মীনা জেঠাই একদম ৰক্স। মীনা জেঠাই ৰক্স। এতিয়া তুমি বনাবা কি একচুৱেলি, এতিয়া সেইটো কোৱা। বনাম মানে হেৰি, এটা শ্ৰীলংকান ডাল ৰেচিপি এটা জানো না, সেইটো বনাম। প্ৰথমতে আমি দালি বনাম, ঠিক আছে? শ্ৰীলংকান ডাল। তেনেকুৱা আৰু কথাই বেলেগ। নৰ্মেলে হয়। এইটো আমি মচুৰ দালি লৈছোঁ, কিমান লৈছোঁ পাহৰি গ'লোঁ, ল'লোঁ আৰু মই ইমান মেজাৰ কৰি পেলাই লোৱা নাই। মানে আমি 4-5টা মানুহে খাব পৰাকৈ তেনেকৈ লৈছোঁ। তো এইখিনি ধোৱা আছে ধুনীয়াকৈ, চব হৈ গ'ল অলৰেডি। এতিয়া ইয়াত কেইটামান বস্তু দিব লাগিব। প্ৰথমতে আমি ইয়াত দিম পানী, তাৰপাছতে তাত নিমখ দিম, তাৰপাছতে তাত আমি হালধি দিম অলপমান, জিৰা পাউডাৰ, আৰু তাৰপাছত আমি বইল কৰিম। ডেটছ এবাউট। ইণ্টাৰেষ্টিং কাম কৰিবলগীয়া আছে। এই ৰেচিপিটোৰ এটা মেইন ইনগ্ৰেডিয়েণ্ট হৈছে নাৰিকল। তো আমি নাৰিকলৰ গাখীৰ বনাব লাগিব এতিয়া। তো আমি নাৰিকলৰ গাখীৰ, আৰু এটা ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট হৈছে ইয়াত এই ৰেচিপিটোৰ কাৰণে পালেং শাক। নাৰিকল অলৰেডি কাটি থোৱা, সেইকাৰণে ইয়াত থাকিলে ভাল, এইবোৰ কাটা কুটা বস্তু পাই যায়। তেনেকুৱা যে আমি তাৰপাছত এইখিনি ইয়াত দিম। মই এইটো জন্মাষ্টমীত কিনিছিলোঁ, পিছে মই নিদিলোঁ। জন্মাষ্টমীত নাৰিকল দিব নাপায়, কিন্তু মানে মায়ে তেতিয়া কৈছে এনেকুৱা যদি থাকিলহেঁতেন আইও ইয়াত বুলি। সঁচাকৈ ন, সেইটো এডভান্টেজ আৰু। অঁ, তো এতিয়া আমি ইয়াত পানী দিম। পানী দি পেলাই মিক্সিত মাৰি পেলাই এখন কাপোৰ এখন আছে মোৰ ওচৰত, এইখন কাপোৰ, এইখনত চেপি পেলাই সেই পানীটো উলিয়াই দিম। সেইটোৱে হৈছে নাৰিকলৰ গাখীৰ। এতিয়া পালেংখিনি যিখিনি মই কাটি থৈছিলোঁ সেইখিনি ইয়াত দি দিম। যিখিনি দালি বনি আছে ন, তাত দি দিম অলপমান সিজিবৰ কাৰণে, গোটেইখিনি দি দিম। নৰ্মেলি শাক চাকবিলাক ঘৰতে খোৱা নহয় ন, এনেকৈ দাইলত দি শাক খালে এটলিষ্ট অলপমান শাক বোলা বস্তুটো পেটলৈ যায়। ভাতটো পাতি দিলোঁ। এতিয়া এই দালিটো বইল হৈ গ'ল, নাৰিকলৰ গাখীৰখিনি ধুনীয়া আছে ব্লেণ্ড হৈ গ'ল, পালেং শাকখিনিও ধুনীয়াকৈ সিজিলে।
ইয়াত এতিয়া আমি কি কৰিম এটা তড়কা এটা মাৰিম আৰু তড়কাটো হৈ গ'ল নাৰিকল তেলৰ তড়কা এইটো নাৰিকল অকণমান বাকী আছে মই লৈছোঁ কোল্ড প্ৰেছড এক্সট্ৰা ভাৰ্জিন কোকোনাট অইল ফেঞ্চি থিংছ মই দিম জিৰা গোটা জিৰা কেইটামান দিম হ'ব কেইটামান চব গুটি আৰু তাৰ লগতে যাব কেইটামান মাষ্টাৰ্ড চিডছ মানে সৰিয়হৰ গুটি ন সৰিয়হ গুটি অ'কে এতিয়া ইয়াত আমি আৰু এটা বস্তু দিব লাগিব নৰসিংহ পাত কাৰি পত্তা বুলি যিটো কয় এইটো আমি অলপমান ভাত খাব দিম তাৰপিছত এতিয়া ঢালি দিম তাৰপিছত নিমখটো চেক কৰিম যদি নিমখটো ঠিক আছে তেতিয়াহ'লে ৱেল এণ্ড গুড যদি নহয় অলপমান নিমখ দি দিম আৰু ইয়াতে তাৰপিছত আমাৰ মহাৰণীয়ে হেৰি কৰিব পনীৰ বনাব আৰু আমি ভাত খাম ইয়াত দিম এয়া নহৰু হৈ গয়া আৰু তাত দিম পিঁয়াজ গোটেই তড়কাটো আমি ইয়াত এনেকৈ দি দিলোঁ গোটেই তড়কাটো ইয়াত পৰি গ'ল এতিয়া বস্তুটো মিক্স হৈ যাব আৰু আমাৰ দাল ইজ ready. This is Sri Lankan dal. নিমখটো চেক কৰি লওঁ মই এতিয়া দুপৰীয়াৰ কাৰণে মষ্ট অফ আমি পনীৰ ফ্ৰাই বা পনীৰৰ কিবা এটা কৰি লওঁ চ' সেইটো কাৰণে মই লৈছোঁ মিল্কী মিষ্টৰ পনীৰ কেঁচা জলকীয়া ইয়াত এনেকৈয়ে পায় আৰু এটা কেপচিকাম আৰু লগত থাকিব বিলাহী